হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত এই বিষয়ে আপোনালোকক ক'ম যে মাই জিঅ' এপৰ পৰা আপোনাৰ ৰিচাৰ্জ হিষ্ট্ৰীটো কেনেকৈ আপুনি আপোনাৰ মোবাইলৰ পৰা চেক কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত এই সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত আপুনি মাই জিঅ' এপটো অ'পেন কৰিব। মাই জিঅ' এপটো অ'পেন কৰা হোৱাৰ পাছত আপোনাৰ মোবাইলত তেনেকুৱা মাই জিঅ' এপটো অ'পেন হৈ যাব। তাৰপাছত আপুনি চাবলৈ পাইছে ইয়াত তিনিটা ডট চাবলৈ পাইছে মোৰ দিয়া আছে। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাবলৈ পাইছে তলত দিয়া আছে এক্সপ্ল'ৰ মোবাইল। আপুনি এক্সপ্ল'ৰ মোবাইলত ক্লিক কৰিব। তাৰপাছত আপোনাৰ মোবাইলত তেনেকুৱা পেজটো অ'পেন হ'ব। আপুনি অলপ তলফালে আহিব। তলফালে আহি পেলাই ইয়াত চাবলৈ পাইছে ৰিচাৰ্জ হিষ্ট্ৰী দিয়া আছে। ৰিচাৰ্জ হিষ্ট্ৰীত ক্লিক কৰিব। ৰিচাৰ্জ হিষ্ট্ৰীত ক্লিক কৰা হোৱাৰ পাছত চাবলৈ পাইছে ৰিচাৰ্জ হিষ্ট্ৰীকেইটা ইয়াত আহি গৈছে। মানে এইটো চাবলৈ পাইছে মই এইটো জানুৱাৰী মাহৰ 3 তাৰিখে ৰিচাৰ্জ কৰিছোঁ। এইটো ইয়াত শ্ব' কৰিছে। তাৰ ছেকেণ্ডৰ যোনটো ৰিচাৰ্জ আছিলে এইটো 2025 9 অক্টোবৰত কৰিছিলোঁ। এনেকুৱা শ্ব' কৰিছে। আপোনাৰ মোবাইলতো এনেকুৱা ৰিচাৰ্জ হিষ্ট্ৰীটো শ্ব' কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।